ভেটি মাৰি আছ কাঞ্চা ভিনি কালি কিহৰ মাংস দিলি হানি খাৱাৰ পিছতে বাপা পেটত চুনামি সৃষ্টি হৈছে ব্ৰইলাৰৰ মাংস আছিল ৰান্ধবা জানা তই ব্ৰইলাৰৰ মাংস লেট্ৰিং আৰু নামেই নালাও খালৰ পানী শেষ হৈ গৈছে কল গোটা নদী চদি চাফা হৈ গ'ল নদী নদী ভগবা খাব খুব বজাৰ চাম যায় শখত আমাৰ শখ থকা মানুহ আমি শখ আছে আমি খাইছো না কলি আপুনি কি চোৱাৰ মাত দিয়া নেকি আৰু চোৱা আৰম্ভ সদায় সদায় কি দেৰি কিলে সদায় দেৰি হয় আপোনাৰ আৰু মোৰ গৈ চাদা মোৰ গৈ মই খাই দিছোঁ আকলাই আৰু কি তোমাৰ কি দেৰি হয় সদায় বেৰা আপি চাবি তাৰ আপি চাবা কাম থাকে দিনক আৰু আজি চৌটো কি মই কি হ'ম আজি চোৱা আৰু মুছ মই ষ্টাৰ্ট কৰিম না ভালকৈ কওঁ অলপ সৰু চলিটো ইমান বেয়াকৈ কিয় কওঁ এইগিলা কথা কবি বেলেগ কথা নকবি আজি মই কি হ'ম আজি সেইটো কথা ক'ব ক'ত তই বি আয়ুৰ্বেদিক ডাক্তাৰ মোৰ এন্দাল নাই জেন্দাল হেন্দাল নালগে নাহিলে ডাক্তাৰখানত যাব গ'লে ডাক্তাৰ তাত কবি ইগিলে ল যি ল'বি তোৰ এতিয়া তোক ডাক্তাৰ মাতি আনিছ চিভিল দেছো দেছিয়া মোৰ নাম কি তোৰ নাম ৰূপক শৰ্মা গগৈ গগৈ ভাল নহয় নেকি নালগে দে ৰূপক শৰ্মা গগৈ এই বৰ্মনটো বেছি ভাল লাগে সৰু বা বৰ্মন ভাল মোৰ দুটা ফ্ৰেণ্ড গিলা আছে দিনত বৰ্মন নামৰ ৰূপক শৰ্মা বৰ্মন মজা ৰূপক শৰ্মা বৰ্মন নামটো ভাল লাগছে চোৱা আৰম্ভ কৰিম হৰেণ কেমেৰা ৰেডি কৰ ভালকৈ ভাবি চাওঁ হয় দৰ্শকক স্বাগতম জনাইছোঁ দৰ্শকসকল আজি এটা নতুন চলে আমাৰ মাজত উপস্থিত আছে সুবিখ্যাত আয়ুৰ্বেদিক ডক্তৰ আমেৰিকাৰ পৰা লৈ আহিছোঁ ইয়াক আপুনি আমাৰ মাজত ইমান ব্যস্ততাৰ মাজত আপুনি আমাৰ মাজত উপস্থিত হৈছে আপোনাৰ চমু পৰিচয় দাঙি ধৰক হয় মোৰ নাম কৌ লাজ কৰিব নেকি লাজ লাগে দেখোন লাজ লাগে কৌ মোৰ নাম ৰূপক চন্দ্ৰ বৰ্মন মোৰ ঘৰ মেটকাপাৰাত কৈ দিয়ক হৈছে হয় আপোনালোকে আমাৰ লগত ফোন যোগে কথা ক'ব পাৰিব তলত নম্বৰটো দিয়া আছে 9990929330 এইটো মোৰ গাৰ্লফ্ৰেণ্ডৰ নম্বৰ হ'ব দে তোৰ গাৰ্লফ্ৰেণ্ড কি বিয়া আছিল যাই তুমি বেলেগ নম্বৰ এইটো মোৰ নম্বৰ না তই মই বইনীটোৰ লগত লাইন মাৰা আছে হে বইনীৰ লগত এইটো মোৰ নম্বৰ দেখো বইনীৰ কেইটা হেল্ল' জান এগিলা আহি থাকে হা এইবিলাক তোৰ এইবিলাক কৰা আজি তোক তোক কেমেৰা চুহে গ তোক আজি বহাম ভালকৈ কেমেৰা চলি ভালকৈ কোৱা সৰু চলি এটা বয়াকৈ কি কওঁ ডাক্তৰ তাতে আকৌ হয় আমাৰ মাজত বিভিন্ন ধৰণৰ পেচেণ্ট আহি আছে আপোনাক 1 নম্বৰ পেচেণ্টক মাতিছোঁ খৰ্গ হাজৰিকা হয় নমস্কাৰ মোৰ নাম খৰ্গ হাজৰিকা মই মেকতাপুৰৰ পৰা আহিছোঁ আচ্ছা আপোনাৰ বেমাৰটো কওকচোন আৰু আপোনাৰ কিবা গোপনীয় বেমাৰ আছে আপোনাক ক'ব পাৰে অপেন কেমেৰা নাই বিশেষ একো নাই মোৰ মাথো এই বুঢ়া আঙিলিটোত কণী পকা ধৰিছে হাতত নে ভৰিৰ ভৰি আচ্ছা এইটো প্ৰায় বেমাৰ প্ৰায় গাঁৱৰ মানুহ বিশেষভাৱে গাঁৱৰ মানুহৰ হয় কাৰণ গাঁৱৰ পথাৰৰ কাম থাকে আৰু গৰু অনা নিয়া কৰাৰ কষ্ট হয় না সেইকাৰণে বোকা যাই থাকোঁ আচ্ছা যাই থাকে কৈ দিয়ক আমাৰ ডাক্তৰ চাহেবক কৈ দিব কৈ দিয়ক হয় আপুনি হেৰি কৰিব বংলা জ্বালা আচাৰ দি আছে হয় বংলা জ্বালা আচাৰ আঙুলিত লগাব মোটামুটি দিনত 3 পেচাব তেলটো লগালে হ'ব তেল আচাৰ আগে কথা না দিনত 3 পেচাব লগালে সপ্তাহত 7 দিন লগাবি হৈ যাব সপ্তাহত 7 দিন লগাবি বেছিকৈ নলগাবি এইটো ধৰিব নেকি আৰু বেলেগ নাই নেকি আৰু বেলেগ আৰু আছে আঙুলিটো কাটি দি দিওঁ বিলেট ঠাট্টা লৈ লৈ বুঢ়াটো কাটি দিয়ক চাৰিটা হ'লে যদি চাৰিটা আচাৰ কাটি দিয়ক মজা লগা ভাল আৰু যদি এইটো নোৱাৰে এই মই যোনটো কৈছোঁ ফাৰ্ষ্টতে বংলা জ্বালা আচাৰ তেল সেইটো কাৰণে আপোনাক বুজাক আপোনাৰ দিনটোত ক'ৰবাত 2-3 বাৰ লগাবি আৰু 24 ঘণ্টাৰ ভিতৰত 25 ঘণ্টা লগাব চেষ্টা কৰিব ভাল হৈ যাব হয় আপোনালোকক দুটা ঔষধ দিছে 1 নম্বৰটো নৰিলে 2 নম্বৰটো পাৰিব 2 নম্বৰটো নৰিলে 1 নম্বৰটো লগাব বংলা জ্বালা আচাৰ লগাব নহ'লে আঙুলিকেইটা কাটি দিব আৰু জীৱন ভাৰ কণী পকা নধৰে এতিয়া আপুনি যাব আপোনাৰ বহুত দূৰত নমস্কাৰ যাওক কোন যুগৰ কথা ক'ব কি ভাবি আছে নাই তোমাৰ এনেকুৱা বয়া পেচেণ্ট নালাগে আমাক লাগে মই গুচি যাওঁ সুদূৰ আমেৰিকাৰ পাইছোঁ গম পাইছেনে আপুনি হয় দৰ্শকসকল আমাৰ মাজত আৰু এজন ৰোগী আছে বটাল সিঙা গগৈ আপুনি আহকচোন হয় আপোনাৰ বেমাৰটো কওকচোন আৰু চমু পৰিচয় দাঙি ধৰক কি আছি ভালে গেছি নেকি দে অলপ আপোনাৰ অলপ অস্ত আহিব লাগে আমাৰ আমেৰিকাৰ পৰা মানুহ তই খাব খাই বনাংগে দে বক আপোনাৰ নাম বটাল সিঙা গগৈ মোৰ মানে খৰ হাঠিয়া খৰ একদম মোৰ অসমৰ মিয়া পাকা গৈছে আচ্ছা তাত এইটো হয় বেমাৰ আৰু এইগিলা লংখন যাওঁ চিৰি গৈছে কি কৰাতে এই খুজোৱাতে আচ্ছা হয় ডাক্তৰ আপুনি অলপ কৈ দিয়ক আৰু ডাক্তৰক বৰ বেয়াকৈ মাৰিছে
আপুনি হেৰি কৰক কি বুলি কয় থোৰা সাপ যে আছে হয়। থোৰা সাপৰ ঠেং দুখন আৰু হেৰি আৰু এটা মোক কিতাখন আছিল পিঁপৰে আছিল পিঁপৰে এই সৰু সৰু পিঁপৰে যে আছে আমৰেল নহয় দেই সৰু সৰু পিঁপৰে তাৰ গাখীৰটো লৈ আহিব মোৰ পিপৰা নেকি এনে 2 লিটাৰ মান লাগব গাখীৰ নাই যে এটোপা ল'লে হ'ব এটোপা 2 লিটাৰ অলপমান হৈ যাব তাৰপিছত আপুনি লৈ আহিব মই আপোনাক মিক্স কৰি আপোনাক এটা দৰৱ বনাই দিব আমাৰ ডক্টৰ মিছ কৰি দিব আৰু আপুনি যাওক লৈ আহিব অলপ কাৰা কাৰিব নহ'লে মই এইবাৰ হাৰটোৰ মিয়া বুটফুৱে সমৰ পাই খোপাটো দি লৈ গৈছে হাততে সৰৰ গুচি বুকুতে একদম খোপা চোপা পাহৰি লৈ গৈছে। গৈছে। কি যে পেচেণ্ট আহে এনেকুৱা পেচেণ্ট বাবু ক'ব নোৱাৰি হয় হয় আপোনালোকে আমাৰ লগত ফোন যোগেও কথা ক'ব পাৰিব তলত নম্বৰটো দিয়া আছে আপোনালোকে ফোন কৰিব পাৰে অলপমান দেৰিকৈ খাম চা কোনোবা গাৰ্লফ্ৰেণ্ড নেকি আননোন নম্বৰ দেখোন হেল্ল' হয় ছাৰ কওকচোন অঁ ৰামচৰণ বসুমতাৰী আপোনাৰ বেমাৰটো কওকচোন হয় বেয়াকেও চৰ্দি লাগে আপোনাৰ ভালকেও চৰ্দি লাগে নেকি হয় হয় আয়ুৰ্বেদিক ছাৰৰ লগত কথা কওকচোন আপুনি চাওক চৰ্দি হৈছে বোলে। হয় দাদা আপোনাৰ নামটো কি আছিল ৰামচৰণ বসুমতাৰী দাদা আপোনাৰ হেৰি চৰ্দি হৈছে চৰ্দিটো ক'ব নালাগে আৰু হেৰি আপুনি কয় খুৱে কি আছে অলপ ভাঙি কেনে নাকৰ ফুটনত ভৰি লওক আপোনাৰ মোটামুটি 4 দিন 5 দিন লোৱাৰ পাছত আপোনাৰ বেমাৰ ভাল হৈ যাব এতিয়া চুটটো সামৰণি মাৰিবলৈ ওলাইছোঁ ৰূপক শৰ্মা ডাঙৰীয়া হয়। আপোনাক ধন্যবাদ জনাইছোঁ আপুনি ইমান ব্যস্ততাৰ মাজত আহি আমাৰ মাজত উপস্থিত হৈছে বিভিন্ন ধন্যবাদ। বেমাৰৰ ঔষধ দিলে হয় আমি আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ কাৰণ মোক ইয়াত মঞ্চখনত আপোনালোকৰ মাতি অনাৰ বাবে আমি এতিয়া চুটটো সামৰণি মাৰিম ধন্যবাদ জয় অসম জয় হিন্দ জয় থেংক ইউ